নমস্কাৰ, আকৌ এটা ব্লগৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মাহঁতৰ ঘৰত আছোঁ যেতিয়া মাহঁতৰ বাৰীখন দেখাবতো লাগিব ন, কি লাগিছে সেইটো কাৰণে মাহঁতৰ বাৰীখন দেখাওঁগৈ ব'লক তেতিয়াহ'লে। এয়া চাওকচোন, বিলাহী লাগিছে একদম মানে ডাল ভৰি লাগিছে, একদম লুটি খাই পৰি গৈছেগৈ। এয়া জাতিলাও লাগিছে, মায়ে জাতিলাওটো বোলে ব'ল। মই আকৌ কণ বিলাহী জাতিলাও মানে দাইলত দি খাই বিৰাট ভাল পাওঁ, সেইটো কাৰণে জাতিলাও পিছে এই এটাহে ডাঙৰ হৈছে, সেইটো কাৰণে এইটোকে মায়ে কাটি আনিলে। তাৰপিছত ৰঙালাও অকণমানি হৈছে, এয়া চাওকচোন ৰঙালাওখিনি দেখি যে মোৰ বিৰাট ভাল লাগিছে। অকণমানি আমাৰ আকৌ কলিজা কৈছে তৰমুজ লাগিছে বোলে। তাৰপিছতে এয়া দাংবডি লাগিছে, আৰু দাংবডিবোৰ হৈছে মাহঁতৰ মানে দুটা মানুহে খাই থাকিবলৈ হয় আৰু 5-6ডালমানকৈ আনি এয়া আকৌ অকণমানি পুলি আম এজোপাত আম লাগিছে, কিন্তু সৰি গৈছে আমবোৰ। খাবলৈ কিন্তু ধুনীয়া, যোৱা বছৰ মাহঁতৰ বোলে ৰৈছিলে বোলে দুটামান, মায়ে কৈছে বহুত ধুনীয়া বোলে খাবলৈ, অকণমানি আমজোপা। এয়া আকৌ এয়া চাওকচোন গাজৰ, এয়া চালাড এইকেইদিন বনাই আৰু ডিটক্স ৱাটাৰ বনাই পূৰা খাইছোঁ। এয়া গছতে একদম কল পকিছে। আৰু এয়া ভোট জলকীয়াখিনি যে দেখি ইমানেই ভাল লাগিছে নহয়। মই কিন্তু জলকীয়া নাখাওঁ, মায়ে মোক ঘৰলৈ লৈ যাবলৈ ছিঙিছে, মই আচাৰ বনাই থ'ম, জয়ন্তে খাব। দেখি যাওঁ চাগে একদম মানে খাওঁ লাগে, কিন্তু মই খাব নোৱাৰোঁ। আৰু একদম ধুনীয়াকৈ ঢেৰ বস্তু হৈছে বাৰীখনত। মায়ে দেউতাই অকলে থাকে যে কিনো কৰিব, এইবোৰকে কৰি থাকে আৰু মনটো ভাল লাগি থাকে সঁচাকৈ দেই এইবোৰ কৰি থাকিলে। আৰু এয়া একদম কৃষ্ণ জলকীয়া লাগিছে, আৰু এইটো যে কণ জলকীয়া বুলি যে কয়, কিন্তু দেখিয়ে নাপায় মানে গছে পাতে একদম মানে ভৰি আছে। আৰু পদুনা যে ইমানেই হৈছে নহয়, দেখি বিৰাট ভাল লাগিছে। আৰু এয়া ভাতকেৰেলা, মই আকৌ ভাতকেৰেলা পকিলে যে পিটিকা কৰি খাই বিৰাট ভাল পাওঁ, ৰঙা গুটিটো হৈ যায় যে। আৰু এয়া ভাতকেৰেলা লাগিছে, মায়ে ছিঙিছেও, ভাজি পেলাই খাইছোঁ, বিৰাট ধুনীয়া সোৱাদ লগা একদম ভাতকেৰেলাখিনিও খাবলৈ। আপোনালোকে ভাতকেৰেলা খাই ভাল পায়নে ক'ব দেই। মই পিটিকি খায়ো ভাল পাওঁ, ভাজি খায়ো ভাল পাওঁ পিছে। আৰু এইখিনি মাহঁতৰ বাৰীৰ পৰা আজি আনি ল'লোঁ, ছিঙি মেলি একদম চব। এয়া আমকেইটা দেখিছেনে, ডাঙৰে হৈছিলে, কিন্তু সৰি গৈছে কেলৈ জানো। তাৰপিছতে দুপৰীয়া ভাতকেইটা খাই ল'লোঁ আমি, ঘৰৰে আম আৰু মাহৰ গুড়ি আৰু ঘৰৰে দাংবডি, জিকা তৰকাৰী, ভাত। আৰু যে মোৰ ধুন্দুলি বইল যে প্ৰতি সাজতে খাইছোঁ, মই ইমানেই ভাল পাওঁ নহয় খাই। আৰু মায়ে ভাত খাই ৰৈ থকা নাই, আকৌ খাৰলি বনালে। মই মানে খাৰলি খাই বহুত ভাল পাওঁ। মায়ে আকৌ চাগে জীয়েকবোৰ আহিলে মাকবিলাকে কি খুৱাওঁ কি নোখুৱাওঁ কৰে, সেইটো কাৰণে ভালো লাগে। আৰু মোলৈ দিও পঠাব বোলে খুন্দি পেলাই। আৰু মোৰ আজি ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। তেতিয়াহ'লে আজিলৈ বাই বাই।